মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 এ বিউটিফুল বাটাৰফ্লাই এজনী ধুনীয়া পখিলা এই লেসনটি লৈ আহিছোঁ। এইটো এটা কাহিনী হয় বোলা আমি কাহিনীটো পঢ়ো, মই কৈ যাম, তোমালোকে শুনি যাবা। A beautiful butterfly. Beautiful মানে হৈছে ধুনীয়া আৰু বাটাৰফ্লাই মানে পখিলা। পখিলাবোৰ কেনেকুৱা? পখিলাবোৰ বা বাটাৰফ্লাইবোৰ বিউটিফুল হয়, ধুনীয়া হয়, নহয়নে? তোমালোকৰ কিতাপত দিয়া এই ছবিখনত কি দেখিছা? এজনী ছোৱালীয়ে এখন ফুলৰ বাগিচাত আছে আৰু ছোৱালীজনীয়ে পখিলা এজনী দেখিছে, নহয়নে? এই ছোৱালীজনীৰ নাম হৈছে জোনালী। জোনালী ইজ ইন দ্য গাৰ্ডেন। জোনালী ক'ত আছে? গাৰ্ডেন বা বাগিচাত আছে। অহ, হাউ বিউটিফুল দ্য গাৰ্ডেন ইজ। বাহ, এই বাগিচাখন কি যে ধুনীয়া। এণ্ড ডেট বাটাৰফ্লাই, আৰু সেই পখিলাজনী হাউ কালাৰফুল, কি যে ৰঙীন। Let me catch it. বলা ধৰো। জোনালী says to herself. নিজকে নিজেই জোনালী এই কথাখিনি ক'লে। নেক্সট, এই ছবিখনত তোমালোকে কি দেখিছা? যে জোনালীয়ে পখিলাজনীক ধৰিবলৈ আহিছে। She runs after the butterfly. তাই পখিলাটোক ধৰিম বুলি মনস্থ কৰি পখিলাটোৰ পিছে পিছে দৌৰি আহিছে। বাট দ্য বাটাৰফ্লাই ফ্লাইজ টু এ ডালিয়া। কিন্তু সেই পখিলাজনী ডালিয়া ফুলত গৈ পৰে। জোনালী ৱাকছ শ্ল'লি টু দ্য ফ্লাৱাৰ। জোনালীয়ে লাহে লাহে সেই ডালিয়া ফুলৰ পিনে আগবাঢ়ি আহে। আই উইল কেচ ইট। মই ধৰিম ইয়াক এতিয়া। বাট দ্য বাটাৰফ্লাই ফ্লাইজ এৱে। কিন্তু সেই পখিলাজনী আকৌ সেই ফুলৰ পৰা উৰি গুচি যায়। জোনালী লুকছ ফৰ দ্য বাটাৰফ্লাই। জোনালীয়ে তাৰপিছত পখিলাজনী বিচাৰি ফুৰে, ক'ত গ'ল ডালিয়া ফুলৰ পৰা উৰি। দেয়াৰ ইট ইজ। এই ইয়াত মানে দেখা পাইছে আৰু। ইট ইজ চিটিং অন এ মেৰিগোল্ড। মেৰিগোল্ড মানে হৈছে নাৰ্জী ফুল, আৰু পখিলাজনী নাৰ্জী ফুলত বহি আছে। আই উইল কেচ ইট দিছ টাইম। আৰু এইবাৰ মই পখিলাজনীক ধৰিমেই, চেজ জোনালী। জোনালীয়ে কয়। জাষ্ট দেন দ্য উইণ্ড কামছ, ইট ব্ল'জ এৱে দ্য বাটাৰফ্লাই। ইছ, আই মিছড ইট। জোনালীয়ে এইবাৰ পখিলাজনীক ধৰিম বুলিয়েই ভাবে, কিন্তু সেই লগে লগে সেই সময়তে এজাক বতাহ আহে, আৰু সেই বতাহ যাকে কি কৰে, বাটাৰফ্লাইজনী বা পখিলাজনী উৰুৱাই লৈ যায়। তেতিয়া জোনালীয়ে কয়, ইছ, এইবাৰো মই মিছ কৰিলোঁ, এইবাৰো মই পখিলাজনী ধৰিব নোৱাৰিলোঁ। দ্য বাটাৰফ্লাই ইজ নাও অন এ ৰ'জ। ৰ'জ মানে গোলাপ ফুল। এইবাৰ বাটাৰফ্লাই বা পখিলাজনী গোলাপ ফুলত বহি আছে। জোনালী ইজ ভেৰি কেয়াৰফুল দিছ টাইম। আৰু জোনালী এইবাৰ খুব কেয়াৰফুলি আহিছে, খুব সাৱধানে আহিছে। শ্ল'লি এণ্ড চাইলেণ্টলি চি ৱাকছ টু দ্য ফ্লাৱাৰ। খুব শ্ল'লি আহিছে, খুব লাহে লাহে আৰু চাইলেণ্টলি একদম মনে মনে আহিছে সেই গোলাপ ফুলৰ পিনে খোজকাঢ়ি আহিছে। তোমালোকে নিশ্চয় পখিলা ধৰিবৰ কাৰণে যোৱা, তোমালোকে কেনেকৈ যোৱা? নিশ্চয় শ্ল'লি লাহে লাহে আৰু চাইলেণ্টলি মনে মনে যোৱা, বা জীয়া যেতিয়া ধৰিবলৈ তোমালোকে যোৱা, নহয়নে? তেনেকৈ জোনালীও আহিছে। অহ, আই গট ইট। ইটছ ইন মাই হেণ্ড নাও। চি লুকছ এট ইট হেপিলি। বাট হোৱাটছ দিছ? ইটছ নট দ্য বাটাৰফ্লাই, ইটছ অনলি এ ড্ৰাই লিফ। তাৰপিছত মনে মনে আহি কি কৰে, জোনালীয়ে এই গোলাপ ফুলৰ ওপৰত বহা পখিলাজনীক ধৰে, আৰু ধৰি জোনালীয়ে
মনত খুব আনন্দ লাভ কৰে আৰু কয় যে এইবাৰ মই ধৰিলোঁ এয়া মোৰ হাতৰ কিন্তু এই জোনালীয়ে পখিলা বুলি যি ধৰিল কিন্তু সেয়া সেই বাটাৰফ্লাই বা পখিলা নাছিল ইটছ অনলি এ ড্ৰাই লিফ এটা ড্ৰাই লিফ এটা শুকান পাত আছিল পখিলাৰ নিচিনা এই জোনালীয়ে যে হাতত ধৰিছে এয়া পখিলা নহয় তাই পখিলা বুলি ভাবিছিল কিন্তু পাতখিলা এনেকুৱাকৈ পৰি আছিল গোলাপ ফুলৰ যেন পখিলা কিন্তু তাই যেতিয়া ধৰে হাতত লৈ ভাবে পখিলাই ধৰিছোঁ কিন্তু অলপ পাছত গম পায় যে ই শুকান পাত জোনালী লুকছ আউট ফৰ দ্য বাটাৰফ্লাই এগেইন জোনালী আকৌ সেই পখিলাজনীক বিচাৰে চি স্মাইলছ ইটছ অন দ্য ছানফ্লাৱাৰ আৰু এইবাৰ দেখা পায় এইবাৰ পখিলাজনী ছানফ্লাৱাৰত দেখা পায় ছানফ্লাৱাৰ মানে বেলি ফুল ছান মানে জানা বেলি এইটো ফুলটো কি ফুল হয় বেলি ফুল বা সূৰ্যমুখী ফুল বা ছানফ্লাৱাৰ আই মাষ্ট গেট ইট দিছ টাইম আৰু এইবাৰ মই ধৰিমেই বুলি তাই কয় চি গ'জ টু দ্য ফ্লাৱাৰ তাৰপিছত তাই এই ফুলৰ পিনে আগবাঢ়ে বাট দ্য ছানফ্লাৱাৰ নটছ ইটছ হেড এণ্ড দ্য বাটাৰফ্লাই ফ্লাইজ এৱে এগেইন কিন্তু যেতিয়াই তাই পখিলাজনীক ধৰিম বুলি এই বেলি ফুলৰ ফালে আগবাঢ়ি আহে সেই সময়তে বেলি ফুলটোৰ যিটো মূৰ বা বেলি ফুলটো অলপ এনেকুৱা লৰি যায় আৰু লৰোতে বাটাৰফ্লাইজনী পখিলাজনী আকৌ তাৰ পৰা উৰি গুচি যায় Oh dear, the butterfly seems to be flying all the time. It is free. I can fly so high. It can fly so high. Junali looks up at the butterfly. She says, I wish I could fly like a butterfly high up in the sky. I am so happy I let it go. তাৰপিছত যেতিয়া ধৰিব নোৱাৰে বেলি ফুলটো যেতিয়া উৰি যায় তাৰপিছত জোনালীয়ে কি কয় যে এই পখিলাজনী অনবৰতে উৰিয়েই থাকে আৰু ই মুক্ত ইট ইজ ফ্ৰী এণ্ড ইট কেন ফ্লাই ছ' হাই আৰু ই খুব বহু ওপৰলৈকে উৰি যাব পাৰে এণ্ড জোনালী লুকছ আপ এট দ্য বাটাৰফ্লাই আৰু জোনালী সেই বাটাৰফ্লাই পখিলাজনীৰ ফালে চায় She says, তাৰপিছত তাই কয় I wish I could fly like a butterfly high up in the sky. যদি ময়ো এই পখিলাজনীৰ নিচিনা যদি হ'লো হয় ময়ো সেই আকাশৰ ওপৰত উৰিব পাৰিলোঁ হয় I am so happy I let it go. আৰু মই খুব বৰ্তমান আনন্দিত বা মই সুখী যিহেতু মই তাইক যাব দিলোঁ বাটাৰফ্লাইজনীক নধৰিলোঁ তোমালোকে নিশ্চয় বুজি পালা পাতি বিউটিফুল বাটাৰফ্লাই বা এজনী ধুনীয়া পখিলা জোনালীয়ে পখিলাজনীক ধৰিবলৈ পখিলাৰ পিছে পিছে বহুত চেষ্টা কৰিলে কিন্তু জোনালীয়ে ধৰিব নোৱাৰিলে আৰু অৱশেষত জোনালীয়ে কয় যে পখিলা উৰি থাকিলে পখিলাক ভাল লাগে তাৰমানে আমি এনেকুৱা পখিলাই হওক জিয়া হওক এনেকুৱা পোক পতংগবোৰ তোমালোকে নধৰিবা কাৰণ পখিলাক যদি আমি ধৰোঁ পখিলাবোৰ দুখ পায় সিহঁতৰ পাখিবোৰ বা ডেউকাবোৰ যিহেতু খুব কোমল থাকে সিহঁতে দুখ পায় তাৰপিছত এবাৰ পখিলা এজনী ধৰাৰ পিছত সেই পখিলাজনী পুনৰবাৰ আকৌ উৰিব নোৱাৰাও হ'ব পাৰে সেইবাবে তোমালোকে পখিলা নধৰিবা পখিলা উৰি থাকিলেই ভাল লাগে নহয়নে আৰু ফুলনি বাগিচা য'তেই থাকে তাতেই পখিলা আহে পখিলাই ফুলনি বাগিচাত পৰি ফুলৰ মৌ চুহি খায় নহয়নে তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো কেনে পালা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা ইয়াৰ যি নেক্সট ভিডিঅ'ত তোমালোকৰ যিখিনি এক্টিভিটিছ দিয়া হৈছে সেই এক্টিভিটিছখিনি লৈ আহিম কিছুমান এক্টিভিটিৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আছে তোমালোকে যদি চাব বিচাৰা তেন্তে চাই ল'বা আৰু এক্টিভিটিসমূহ কৰিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ